নমস্কাৰ বন্ধুসকল, মোৰ পিজেচি আছামিছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। আপোনালোকৰ সকলোৱে ভাল, মোৰো ভাল। আজি আমাৰ ঘৰত নভুই ৰোৱা, সেই গতিকে আপোনালোকক আজি আমাৰ ঘৰত নভুই ৰোৱাটো সম্পূৰ্ণকৈ দেখাম। আমি কেনেকৈ নভুই ৰুওঁ গোটেই ভিডিঅ'ৰ মাধ্যমেৰে আটাইখিনি দেখাম। ইতিমধ্যে কঠীয়া চঠীয়া তুলি আমি পঠালোঁ। এতিয়া মই পথাৰলৈ গৈ আছোঁ। ব'লক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। কঠীয়া ৰোৱাৰ আগত সৰুকৈ নিয়ম এটা কৰাৰ নিয়ম। সেই গতিকে যি পাৰিলে আনি তামোল এখন, কল আৰু টেঙা, এজোপা কচু ৰুই সৰুকৈ নিয়ম এটা বৈ কৰিলে আৰু নভুই আজি কৰিব আৰম্ভ কৰিলে। বাবুৱে আৰু মিথুনে কঠীয়া বোলাই আছে। ইয়াৰ পৰা তালৈকে দেখিছে নহয়, তালৈকে আজি ৰোৱনীবিলাকে ৰুব। ৰোৱনী আজি ভালেকেইগৰাকী মাতিছোঁ, কিমান আহে, বহুত ৰ'দ। সেই গতিকে ৰোৱনীবিলাক আহিব। বন্ধুসকল, মোৰ ৰূপটো দেখিছেনে? আজি পথাৰত আছোঁ, সাৰ মাৰি আছোঁ, কঠীয়া বোলাই আছোঁ। ইতিমধ্যে ৰোৱনীয়ে ৰুই আছে, এইবোৰ দেখিছেনে? ৰোৱনী আজি নভুই পাতিছোঁ। আপোনালোকক মাতিবলৈ নহ'ল, কিন্তু দুখ দাই নধৰিব। বহুত ৰ'দ বুজিছে নাই আজি। অন্য বছৰ আমাৰ নভুই হ'লে কোনো বছৰে ইমান ৰ'দ নিদিয়ে। এই বছৰ কিন্তু সাংঘাতিক ৰ'দ, আৰু ৰ'দ বুলিও একেবাৰে টিকা ফটা ৰ'দ। গম পাইছে নহয়, আমাৰ উজনিৰ ফালে টিকা ফটা ৰ'দ বুলি কয়। একদম টিকা ফটা ৰ'দ দিছে, সাংঘাতিক মানে। ৰোৱনীয়ে 11মান বজালৈকে ৰুব পাৰিব। আজি তেনেকৈ ব্লগ বুলি নহয়, আচলতে এনেই এটা ভিডিঅ' বনাবলৈ মন গ'ল। আমি নভুই ৰুলেনো কেনেকৈ ৰুওঁ আপোনালোকক দেখাবলৈতো মন যায় দিয়কচোন। সেই গতিকে সৰু সুৰা এতিয়া আজি ভিডিঅ' বনাইছোঁ। এতিয়া পথাৰত আছোঁ, চাহ খাই উঠিছোঁ। ৰোৱনীলৈ চাহ আনি ইতিমধ্যে ৰোৱনীয়ে ৰুই আছে। বহুত কষ্ট হৈছে জানিছে আজি ৰোৱনীৰ কাৰণে। বলক ৰোৱনীবিলাকক আপোনালোকক দেখাওঁ। কঠীয়া হেৰি হ'ল, চাপৰ হ'ল। ভাল কৰিবলৈ আচলতে চেষ্টা কৰিবলৈ নহ'লেই, বুজিছে। বতৰ বৰ বেয়া, বৰষুণে দেখোন। মই পাৰিছিলোঁ, সাৰ দিয়া নহ'ল, গোবৰ দিয়া নহ'ল। গৰু নাই যে গোবৰ দিবলৈ। অঁ, সেইটো হয় বাৰু। ৰ'ব, কিবা এটা কৈ দিয়ক। এয়া ৰোৱনীয়ে ৰুই আছে, চাওক কি ধুনীয়াকৈ ৰুই আছে। অলপ স্পীডত ৰখ, তেতিয়াহে ভিডিঅ'ত ভাল হ'ব। লাহে লাহে ৰুলে নহ'ব নহয়। এই বৌ হয়, এগৰাকী বৌ। আজি ৰুই আছোঁ জোনমণিহঁতৰ পথাৰত। আজি প্ৰথম ৰুইছোঁ, ইহঁতৰ ঘৰতে আজি প্ৰথম ৰুইছোঁ। আৰু ভালেই লাগিছে ৰুবলৈ, বতৰটো অকণমান ভালেই কৈছে। আপোনালোকক নেমাতিলোঁ বুলি বেয়া নাপাব দেই। অহা বছৰকে মাতিম। এবছৰ বৰ বৰষুণ আৰু এতিয়া টিকা ফটা ৰ'দ দিছে। আমাৰ উজনিৰ ফালে টিকা ফটা ৰ'দ বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় নাজানো। একদম টিকা ফাটি গৈছে। ৰোৱনীয়ে যাওঁ পলাওকৈ আছে। এইবিলাক ৰোৱনী মানুহ নহয় দেই, আমি পটককৈ নপলাওঁ। আমি মানে ৰ'দ বতাহ মানে চবেই মানে আমি সহ্য কৰিব পাৰোঁ। আমি কেনেকুৱা ৰোৱনীয়া, ৰ'দ নলগা, বৰষুণ নপৰা বুলি। আগতে যে পঢ়িছিলোঁ ন, আগতে পঢ়িছিলোঁ মানে গাত ৰ'দ আৰু বৰষুণ নপৰা মানুহটো। সেই পঢ়ি পিনে মানে মনত থৈ দিলোঁ, সেইটোকে মানে এতিয়া হেৰি কৰি আছোঁ। সঁচাকৈ আচলতে টাউনত কিন্তু নোৱাৰে আকৌ ইমান ৰ'দত থাকিব। টাউনৰ মানে আমাৰ গঞা মানুহে থাকে, আৰু খেতি নকৰিলেতো নহ'বই, নে কি কয়? অঁ, কৃষি নকৰিলে আমি নিৰ্ভৰ কৰি চলি আছোঁ। গাঁৱততো 100% খেতি বুলি ক'লেও বেয়া নহয়। খেতিবিলাক এৰিলে কৰিবলৈ, না কৈ দিয়ক। চৰকাৰে চাউল দিছে যে, চৰকাৰে অকণমান সুবিধা দিয়াৰ কাৰণে। চৰকাৰে চাউল দিছে, মানুহবোৰ এলেহুৱা কৰিছে, ঘৰৰ ভিতৰতে সোমোৱাই ৰ'দো ল'ব নোৱাৰা হৈছে। আমি সেইকাৰণে টিকা ফটা, আমাক চাউল নাই দিয়া যে আমি একদম টিকা ফটা ৰ'দত আমি থাকিব পৰা অৱস্থাত আছোঁ। দেখিছে এইবিলাক ৰোৱনী কেনেকুৱা ৰ'দ দিছে। ৰ'দ এতিয়া ভিডিঅ'ত গম নাপায়, ইয়াত আহিলে গম পালে হ'লে। কমেণ্টত জনাব দেই। আৰু টিকা ফটা আপোনালোকৰ ফালে ৰ'দ দিছে না নাই ক'ব। আপোনালোকে টিকা ফটা ৰ'দ বুলি কয় নে কি বুলি কয় দিব, কমেণ্টত জনাব। আমাৰ ইয়াত কিন্তু টিকা ফটা ৰ'দ দিছে। আৰু এইফালে ৰোৱনীয়ে ৰুই আছে। ভালমান কিজনী আৰু অহা কথা আছিলে, টিকা ফটা ৰ'দৰ কাৰণে ভয় কৰিলে টাউনীয়া মানুহে।
এজনী ৰশ্মি অলপমান চাই দে আকৌ হাঁহিবলৈ আহিছ ৰ'দ কেনেকুৱা পাইছ সিহঁতৰ টিকাকেইটাহে খাওক দেখিব টিকা ফটা ৰ'দ দিলেতো টিকাটোৱে পাতিব লাগিব ন অকল এজনীহে খুইদ আছে বাকীখিনি চব বৌ হেড ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট এইগৰাকী অঁ কিন্তু যিমানে টিকা ফটাৰ ৰ'দ নিদিয়ক গাঁৱৰ মানে ভূঁই ৰোৱা পৰিৱেশটো সঁচাকৈ পালে আপোনালোকে এৰিব নোৱাৰিব প্ৰতি বছৰে আহিবলৈ মন যাব আমাৰ ইয়াত যিমান কেইগৰাকী ৰোৱনী আছে প্ৰতিগৰাকী ৰোৱনীয়ে নিজৰ নিজৰ ঘৰত বহুত ডাঙৰ ডাঙৰ খেতি আছে ইয়াত কোনো হাজিৰা আমি ৰোৱনী লগোৱা নাই চব আমি হাউৰি খাবলৈ অহা আমি হাউৰি পাতিছোঁ আজি হাউৰি হাজিৰাৰ কোনো কথা নাই এই টিকা ফটাৰ ৰ'দতো তেওঁলোকে ভূঁই ৰুবলৈ আহিছে সেইটোৱে ডাঙৰ কথা আচলতে গাঁৱৰ মানুহে খেতিলৈ ভয় নকৰে ৰ'দ হওক বৰষুণ হওক খেতিটো কৰিবই লাগিব কিন্তু আজিকালি খেতি পথাৰত যিটো উদ্যমতা সেইটো নাইকিয়া হ'ল কাৰণ মানুহে খেতি কৰিবলৈ এৰিছে ট্ৰেক্টৰে হাল বাই এহাল গৰু হাল দেখি পাবলৈ নাই মৈ দিয়া দেখি পাবলৈ নাই ল'ৰা ছোৱালীয়ে অনাগত ভৱিষ্যতৰ দিনত নাঙল যুঁৱলি মৈ চিনি নাপাব এইবিলাক সজাই থ'ব লাগিব মিউজিয়ামত সজোৱাৰ আগতে জাপি চিনি নাপাব এইটো জাপি খুইদৈ লৈ আছে কিন্তু চিনি নাপাব আৰু কিছুদিনৰ পিছত কঠীয়া ছুটি হ'ল চৰবত খাব লাগিব চৰবত গৰমত ঘামি গৈছোঁ দেখিছে নাই আপোনালোকে নাভাবিব আকৌ মই পথাৰলৈ অকল ভিডিঅ' বনাবলৈ আহিছোঁ বুলি আমি একদম পূৰা খেতি কৰা ল'ৰা একদম সৰুৰ পৰা খেতি কৰিয়ে ডাঙৰ হ'লোঁ খেতিয়ে আমাৰ প্ৰাণ খেতি নহ'লে আমাৰ ঘৰে নচলে ৰোৱনীয়ে ৰুই আছে আগফালৰ পৰা দেখাই দিছোঁ কিবা এটা লৈ আহিছে বহুত মানুহ আহিব আজি এয়া ৰোৱনী আহি আছে চব জুম কৰি দেখাই দিছোঁ সিহে ল'ৰা সেনেকৈ দাঙি নানে ইমান বেছি উল্টা পুল্টা কৰিলে ঢকাই দিবহি গৰমত চৰবতে একদম প্ৰাণ শীতল লাগি গৈছে চৰবত খাইছোঁ চৰবত ঐ মানুহ আহি গ'ল বন্ধুসকল দেখিছে নাই গিলা পোৱালি গিলা আহি গ'ল অনে কালি উলিয়াই দিছোঁ দে তহঁতক কিবা এটা কৈ দে আকৌ ধুনীয়া কওক শ্বেয়াৰ নহয় আৰু এটা কিবা ক'ব লাগিব বোকা চিটি আছে লাগ বোকাত নেমাৰিবি এইফালে নাহিবি আকৌ তহঁতি তই আকৌ পৰা নাই যা সিহঁতকেইটাক ওচৰ পৰা দে ওচৰ পৰা দে বোকাত নেমাৰিবি দেই
Oh! কামাই বেছি চাহ হ'লগৈ এইগৰাকী নতুনকৈ আহিছে ৰোৱনী ৰুবলৈ আৰম্ভ কৰাই নাই অৱস্থা বেয়াই হ'ল এইকণে ফূৰ্তি বন্ধুসকল জানেনে পথাৰত কি মজা ফূৰ্তি এইটো ফূৰ্তি যে কৰে তেহে গম পায় দিয়া কচু খালে খজুৱাই নব শাহু হলে নচুৱাই ফুলাম জাপি আপোনালোকে ফুলাম জাপি দেখিছে নাই পথাৰত এইটো ফুলাম জাপি বাপৰে মাছ ভালমানখিনি পালে তই আৰম্ভ কৰিছিলি প্ৰথমতে এই ব্ৰইলাৰ মাৰি অকল চক কেনেকুৱা মজা ফূৰ্তি ৰ মই কিবা এটা কৰি আছো এইফালে চা 1 2 3 কম কিয়াবি দেই 1 2 3 মজা থামনেলটো কি বুলি দিম বাৰু আপুনি ভালকৈ এটা দিছে চাওকচোন কিবা এটা থামনেল দিম আৰু বহি আছে বুলিয়ে দি দিম বন্ধুসকল এইটো দেখিছে নহয় তম্বু তৰি ল'বলগীয়া হৈছে ইমানেই ডাঙৰ ৰ'দ ইমান প্ৰখৰ ৰ'দ দিছে আজি এই প্ৰখৰ ৰ'দকো নেওচি যিসকল ৰোৱনীয়ে আমাৰ ঘৰত আজি নভুই পৰৱৰ্তী শেষ কৰি ইতিমধ্যে খাই বৈ তেওঁলোকে ঘৰলৈ গৈছে ইতিমধ্যে 2টা বাজিছে এই 2টা বজালৈকে তেওঁলোকে থাকি যিখিনি আমাক সহায় আগবঢ়াই থৈ গ'ল তেওঁলোকক আমি ৰোৱনীখিনিক ধন্যবাদ জনাবই লাগিব আৰু এই ৰ'দটো বৰ সাংঘাতিক ৰ'দ প্ৰতি বছৰে আমাৰ নভুই ৰুলে বৰষুণ দিয়ে কিন্তু এই বছৰ ৰ'দ দিছে আৰু ৰ'দ প্ৰয়োজনো হৈছে বাৰু যিমান বৰষুণ দিছিল ৰ'দ প্ৰয়োজন আছে কিন্তু বাম মাটিবিলাক ৰোৱাত অসুবিধা হ'ব বৰষুণৰ প্ৰয়োজন আছে বা যি কি নহওক আমি খুৱাই বোৱাই ৰোৱনীবিলাক ইতিমধ্যে ঘৰ পঠিয়াইছোঁ আৰু মই এতিয়া মোৰ তম্বুৰ তলত আছোঁ তম্বু ভাঙি নি ঘৰ যাম ঘৰলৈ আমাৰ ইয়াৰ পৰা প্ৰায় 500-600 মিটাৰ হ'ব বহুত ৰ'দ 2 বাজিছে আৰু যিমানখিনি পাৰিলোঁ আমাৰ নভুই ৰোৱাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ প্ৰতি বছৰে এনেদৰে নভুইটো পাতোঁ আৰু ভিডিঅ'টো বৰ দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ চেনেলটো আগবাঢ়ি যায় আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম।